নমস্কাৰ জনাইছো বিশেষ এটা ভিডিঅ' লৈ মই হেমন্ত মেথি আৰু ইউটিউবে দুদিন আগতে লঞ্চ কৰিছে ইউটিউবৰ নতুন এটা বিশেষ এপছ অৰ্থাৎ ইউটিউবত সংযোজন হৈছে যেটো এপছৰ নাম দিয়া হৈছে ইউটিউব শৰ্ট এপছ এই এপছ বুলি ক'লে ভুল কোৱা হ'ব কাৰণ কিয় যেনেকুৱাকৈ ইনষ্টাগ্ৰামত ৰিলছ বুলি এটা অপচন আহি গৈছে ঠিক তেনেকুৱা ধৰণৰে ইউটিউবতো ইউটিউব শৰ্ট বুলি এটা অপচন আহি যায় গৈছে অৰ্থাৎ ইউটিউব এটাই এপছ আছে আৰু সেই এপছটোৰ জৰিয়তে ইউটিউবত লাইকি ভিমেট ভিগো টিকটক যেনেকুৱাকৈ ভিডিঅ' বনাইছিলে ঠিক তেনেকুৱা ধৰণৰ ভিডিঅ' ইউটিউবতো বনাব পাৰিব অৰ্থাৎ যিবিলাকে এটা সময়ত টিকটক কৰিছিলে ভিমেট কৰিছিলে ভিগো কৰিছিলে লাইকি কৰিছিলে সেইবোৰ বন্ধ হৈ গ'ল এতিয়া তেওঁলোকে হয়তো ৰপচো চিংগাৰী টকাটক বা স্নেক এইবোৰ কৰা হৈছে তেওঁলোকৰ কাৰণে খুবেই বেছি ভাল খবৰ কাৰণ তেওঁলোকে এতিয়া ইউটিউবতে তেনেকুৱা ধৰণৰ 15 ছেকেণ্ডৰ ভিডিঅ' আপলোড কৰিব পাৰিব য'ত তেওঁলোকে ডান্স কৰিব পাৰিব এক্টিং কৰিব পাৰিব কমেডি কৰিব পাৰিব বা বিভিন্ন ধৰণৰ তেওঁলোকে ভিডিঅ' কৰিব পাৰিব আৰু সেই বিশেষ ভিডিঅ'বোৰ কৰাৰ পিছত তেওঁলোকে গ্লেমাৰ পাব তেওঁলোকৰ জনপ্ৰিয়তা বাঢ়িব সমানে যিহেতুকে আমি জানো ইউটিউবৰ যেতিয়া চেনেল মনেটাইজেশ্যন হয় তেতিয়া ইউটিউবৰ পৰা টকা পায় অৰ্থাৎ তেনেকুৱা ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে সমানে আপোনাৰ জনপ্ৰিয়তা বাঢ়িব আৰু সমানে আপুনি টকাও পাব এইখিনিতে আপোনালোকক ক'ব বিচাৰিছোঁ ইউটিউব শৰ্ট এপছটো অৰ্থাৎ ইউটিউবত যেটো ইউটিউব শৰ্ট বুলি যেটো নতুনকৈ সংযোজন ঘটিছে সেইটো সকলোবোৰ অসমৰ ভাৰতবৰ্ষৰ ইউটিউবাৰে পোৱা নাই এই ইউটিউব শৰ্ট এপছটো প্ৰথমবাৰৰ বাবে গোটেই বিশ্বৰ ভিতৰত ভাৰতবৰ্ষত প্ৰথমে লঞ্চ কৰা হৈছে লাহে বেলেগ দেশবিলাকতো ইউটিউবে লঞ্চ কৰিব আৰু ভাৰতবৰ্ষত লঞ্চ কৰাৰ লগে লগে সকলোবোৰ ইউটিউবাৰে সেই ইউটিউব শৰ্ট নামৰ যেটো এপছ অৰ্থাৎ এপছ মানে কি ইউটিউবতে থাকিব সেই বিশেষ সংযোজনটো বা অপচনটো পোৱা নাই এনেকি মই নিজেও পোৱা নাই হয়তো এমাহৰ ভিতৰত মই পাই যাম কাৰণ এইটো কিছুমানে পাইছে কিছুমানে পোৱা নাই লাহে লাহে সকলোৰে লগত উপলব্ধ হ'ব আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে যে বহুত বেছি সাবস্ক্ৰাইবাৰ পালে বহুত বেছি সাবস্ক্ৰাইবাৰ থাকিলে ইউটিউবে দিয়ে নেকি নহয় আপোনাৰ সাবস্ক্ৰাইবাৰ এটা থাকিব পাৰে 10টা থাকিব পাৰে বা আপোনাৰ সাবস্ক্ৰাইবাৰ 1 মিলিয়নো থাকিব পাৰে কিন্তু তাত কোনো ধৰণৰ এটা ইউটিউবে কোনো ধৰণৰ ক্ৰাইটেৰিয়া কোনো ধৰণৰ গাইডলাইন্স দিয়া নাই যে আপোনাৰ ইমান সাবস্ক্ৰাইবাৰ থাকিব লাগিব আৰু ইমান সাবস্ক্ৰাইবাৰ থাকিলেহে আপুনি ইউটিউব শৰ্টত ভিডিঅ' আপলোড কৰিব পাৰিব আপোনাৰ যিমানে সাবস্ক্ৰাইবাৰ নাথাকক কিয় আপুনি ইউটিউবাৰ যদি হয় ইউটিউবাৰ মিন্স হোৱাট আপুনি যদি ইউটিউবত এটা চেনেল খোলে সেই চেনেলটোত যিমানে সাবস্ক্ৰাইবাৰ থাকক বা নাথাকক লাগিলে এটা সাবস্ক্ৰাইবাৰ থাকক আপুনি ইউটিউব শৰ্ট অপচনটো যদি পায় তেতিয়াহ'লে আপুনি সুন্দৰকৈ টিকটকৰ দৰে লাইকিৰ দৰে ভিমেটৰ দৰে ভিডিঅ' আপলোড কৰিব পাৰিব ইয়াৰ দ্বাৰা এটা সুবিধা হ'ব কিছুমান ইউটিউবাৰৰ বহুত বেছি সাবস্ক্ৰাইবাৰ আছে বহুত বেছি সুন্দৰ ব্লগিং বনায় টেকনিক্যাল ভিডিঅ' বনায় তেওঁলোকৰ মিলিয়নছৰ ওপৰত লাখ সাবস্ক্ৰাইবাৰ আছে কিন্তু আপোনাৰ হয়তো তেনেকুৱা আপুনি ভিডিঅ' বনাব নোৱাৰে কিন্তু আপোনাৰ এনেকুৱা কিছুমান টেলেণ্ট আছে যিবোৰ আপুনি টিকটকত দেখুৱাইছিলে ভিমেটত দেখুৱাইছিলে ভিগোত দেখাইছিলে বা এটা স্নেকত দেখুৱাই আছে অৰ্থাৎ আপুনি ডান্স কৰিব পাৰে আপুনি এক্টিং কৰিব পাৰে আপুনি কমেডি কৰিব পাৰে কিন্তু আপোনাৰ দৰে তেনেকুৱা কমেডি এক্টিং ডাঙৰ ইউটিউবাৰবিলাকক হয়তো কৰিব নোৱাৰে এতিয়া তেনেকুৱা ইউটিউবাৰবিলাকৰ লগত আপুনি টক্কৰ দিব পাৰিব আপুনি কম্পিটিশ্যনত নামিব পাৰিব অৰ্থাৎ তেওঁলোকৰ নিজৰ ভিডিঅ'ৰে ভিউৱাৰ্ছ বঢ়াব সাবস্ক্ৰাইবাৰ বঢ়াব আৰু আপুনি যদি ইউটিউব শৰ্টত ভিডিঅ' আপলোড কৰি থাকে 15 ছেকেণ্ডৰ ভিডিঅ' আপলোড কৰি থাকে আৰু সেইবোৰ ভিডিঅ' যদি ভাইৰেল হৈ থাকে তেতিয়া সেইবোৰ ভিডিঅ' চাই আপোনাৰ ইউটিউব চেনেলত অট'মেটিকেলি সাবস্ক্ৰাইবাৰ বাঢ়িব কাৰণ কি আপোনাৰ ভিডিঅ'বোৰ চালে যেনেকুৱাকৈ টিকটক লাইকি যেনেকৈ ফলোৱাৰ থাকে সেই একেই ধৰণৰ ইয়াতে সাবস্ক্ৰাইবাৰ থাকে আপোনাক ফ'ল' কৰিব অৰ্থাৎ সাবস্ক্ৰাইবাৰ আপোনাৰ বাঢ়িব তেতিয়া সৰু ইউটিউবাৰবিলাকৰ ভাল হ'ব সৰু ইউটিউবাৰবিলাকৰ যদি তেওঁলোকৰ ভিডিঅ'ৰ জৰিয়তে যদি তেওঁলোকৰ বিশেষ ভিউৱাৰ্ছ নাবাঢ়ে সাবস্ক্ৰাইবাৰ নাবাঢ়ে তেতিয়াহ'লে তেওঁলোকে এনেকুৱা ধৰণৰ 15 ছেকেণ্ডৰ বিশেষ টেলেণ্ট যদি আছে তেওঁলোকৰ তেনেকুৱা ভিডিঅ'বোৰ আপলোড কৰিব পাৰে আৰু তেনেকুৱা ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে তেনেকুৱা ভিডিঅ'বিলাক চাই বহুতে তেওঁলোকক ফ'ল' কৰিব বা ছাবস্ক্ৰাইব কৰিব তেখেতৰ চেনেলটো অৰ্থাৎ তেনেদৰে সুবিধা হ'ব এইটোৱে ছাবস্ক্ৰাইবাৰ বঢ়াৰ চান্স বেছিকৈ আছে লগতে আপোনাৰ টেলেণ্টটো আপোনাৰ প্ৰতিভা যদি আপোনাৰ আছে সেইটো বিকাশ কৰাৰ এটা সুন্দৰ প্লেটফৰ্ম ইউটিউবে পুনৰ আপোনালোকক দিছে আৰু ইয়াত যেনেকৈ আপোনাৰ কপিৰাইট ষ্ট্ৰাইক বুলি কথা এষাৰ আছে কপিৰাইট ষ্ট্ৰাইক মানে কি বেলেগৰ আপুনি ভিডিঅ' এটা ল'লে বেলেগৰ গান আপুনি আপোনাৰ ভিডিঅ'ত সোমাই দিলে তেনেকুৱা ধৰণৰ বহুত কথা ইউটিউবত থাকে ইউটিউবত বহুত গাইডলাইন্স থাকে
এতিয়ালৈকে কোনো ধৰণৰ গাইডলাইন্স দিয়া নাই। ইউটিউব লাইব্ৰেৰীৰ পৰা আপুনি গান ডাউনলোড কৰিব পাৰে, মিউজিক ডাউনলোড কৰিব পাৰে, আৰু তেনেকুৱা মিউজিকত যদি আপুনি ভিডিঅ' বনায় আপোনাৰ কোনো কপিৰাইট ষ্ট্ৰাইক নেলাগে। আপুনি ইউটিউব লাইব্ৰেৰীৰ পৰাইহে অকল সংবিলাক ডাউনলোড কৰিব, আৰু সেইবোৰ সংযোজন কৰি পেলাই বেলেগ আগৰ যেনেকুৱা টিকটক আছিলে তেনেকুৱা ধৰণৰ সংযোজন কৰি পেলাই এডিট কৰি পেলাই আপুনি সুন্দৰকৈ তেনেকুৱা ধৰণৰ ভিডিঅ' ইউটিউবতো আপলোড কৰিব পাৰিব। আৰু ইউটিউবত কি হ'ব, য'ত ভিডিঅ' আপলোড কৰা যায় তাতে এটা অপশ্যন থাকিব, ভিডিঅ'ৰ লগতে এটা অপশ্যন থাকিব যে শ্বৰ্ট, অৰ্থাৎ আপুনি ভিডিঅ' আকাৰত, অৰ্থাৎ যেনেকৈ ইউটিউবাৰবিলাকে দিয়ে তেনেকুৱাকৈ আপলোড কৰিব বিচাৰে নে শ্বৰ্ট ৰূপত আপলোড কৰিব বিচাৰে। শ্বৰ্ট সেইটো 15 ছেকেণ্ডৰ পৰা 60 ছেকেণ্ডৰ ভিডিঅ' হ'ব, আৰু তেনেকুৱা ভিডিঅ'বিলাক আপুনি আপলোড কৰিব পাৰিব। আৰু তেনেকুৱা ভিডিঅ'বিলাক আপলোড কৰিবৰ কাৰণে আপোনাক সুন্দৰকৈ সেই যিটো শ্বৰ্ট নামৰ এটা সংযোজন ঘটিব, তাতেই সুন্দৰকৈ এডিটিঙৰ ব্যৱস্থা থাকিব। তাত আপুনি গান সোমাই দিব পাৰিব, কাটিব পাৰিব, ক্ৰপ, মানে গোটেইখিনি সুবিধা আছে যেনেকুৱাকৈ আপুনি বেলেগ এপছবিলাকত পায়। গতিকে এটা সুন্দৰ এটা প্লেটফৰ্ম ইউটিউবে নতুনকৈ লঞ্চ কৰিছে। লাহে লাহে এমাহ দুমাহৰ ভিতৰত সকলোবোৰ ইউটিউবাৰে পাই যাব, আৰু ভাৰতবৰ্ষৰ বাহিৰেও অন্য দেশবিলাকতো ইউটিউবে লঞ্চ কৰিব। এইখিনিতে সকলোৱে পোৱা নাই, মই কৈছোঁ, মই নিজেও পোৱা নাই। যদি আপুনি পাব বিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, আপোনাৰ ইউটিউবটো প্লে ষ্ট'ৰত গৈ পেলাই আপডেট কৰিব লাগিব। আৰু আপডেট কৰাৰ পিছত ইউটিউবৰ যিটো য'ত ভিডিঅ' থাকে, য'ত ভিডিঅ' আপলোড কৰে, ভিডিঅ' আপলোড কৰাৰ লগে লগে লাইভ অপশ্যনটোও থাকে, তাতেই আপুনি চাব শ্বৰ্ট বুলি যদি এটা অপশ্যন আছে এনেকুৱা গোল আকাৰৰ, তেতিয়া আপুনি গম পাই যাব যে আপুনি ইউটিউবৰ শ্বৰ্ট এপছটো, শ্বৰ্ট সংযোজনটো আপুনি পাই গৈছে, আৰু তেতিয়া সুন্দৰকৈ আপুনি আপলোড কৰিব পাৰিব। এইখিনিতে যদি আপুনি এতিয়াও পোৱা নাই, আপুনি ভাবে যে মই আপলোড কৰিব বিচাৰোঁ, তাৰ কাৰণে আপুনি কি কৰিব লাগিব, আপুনি এটা ভিডিঅ' প্ৰস্তুত কৰিব, যিটো ভিডিঅ' 15 পৰা 60 ছেকেণ্ডৰ ভিতৰত হ'ব, আৰু সেই ভিডিঅ'টো প্ৰস্তুত কৰাৰ পিছত আপুনি ইউটিউবত আপলোড কৰিব লাগিব। তাত আপলোড কৰাৰ পিছত আপুনি হেছটেগ দিব লাগিব, হেছটেগ দি লিখিব লাগিব শ্বৰ্টছ, তেতিয়া সেই বিশেষ ভিডিঅ'টো শ্বৰ্টছ ৰূপে আপলোড হৈ যাব। যদি আপুনি পোৱা নাই, আপুনি ইচ্ছা কৰে যে মই ভিডিঅ' আপলোড কৰিব বিচাৰোঁ শ্বৰ্টত, তেতিয়া আপুনি হেছটেগ দিব লাগিব, হেছটেগ দি পেলাই শ্বৰ্টছ ৰূপে আপুনি আপলোড কৰিব পাৰে। গতিকে এনেকুৱা কৰিব পাৰে। আৰু আশা ৰাখিছোঁ এই বিশেষ ভিডিঅ'বোৰৰ জৰিয়তেও যেনেকৈ ইউটিউব চেনেল মনিটাইজেশ্যন হৈ যোৱাৰ পিছত যেনেকৈ টকা পায়, ইউটিউবৰ যিটো শ্বৰ্ট ভিডিঅ'বিলাক আপলোড কৰিলেও হয়তো লাহে লাহে ইয়াত মনিটাইজেশ্যন হ'ব, টকা পাব। হয়তো প্ৰায় 4-5 মাহ লাগি যাব পাৰে সম্পূৰ্ণ আহিবৰ বাবে, সম্পূৰ্ণ গোটেইখিনি ইয়াত আপডেটশ্যন হ'বৰ বাবে প্ৰচেছ চলি আছে, কাম চলি আছে, আৰু সেইবাবে বহুতে পাইছে, বহুতে পোৱা নাই। নিশ্চয়কৈ সেইটো যদি আৰু বেছি ভাল হ'ব, কাৰণ তেতিয়াহ'লে আপোনালোকে ইউটিউবৰ জৰিয়তে গ্লেমাৰো পাব, জনপ্ৰিয়তা পাব, ফলোৱাৰ পাব, ভিউৱাৰ্ছ পাব, আৰু লগতে কি হ'ব, আপুনি টকাও পাব। গতিকে সুন্দৰ এটা কথা, আৰু আপোনাৰ সময়খিনি এটা সুন্দৰ কামত ব্যৱহাৰ হ'ব। কাৰণ আপুনি কিছুমান এপছ ব্যৱহাৰ কৰি আছে, যিবোৰ এপছত আচলতে ভিডিঅ' বনাইছে, টকা নাপায়, একো নাপায়, সময়বোৰ নষ্ট হৈ আছে। কিন্তু আপুনি যদি ইউটিউবত ভিডিঅ' বনায়, আপোনাৰ সময়খিনি নষ্ট নহয়, বৰঞ্চ আপোনাৰ কেৰিয়াৰটো কিছু ক্ষেত্ৰত গঢ় দিয়া হ'ব। তো এইটোৱে। তো ফ্ৰেণ্ডসকল, বহুত কথাই পাতিলোঁ, আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' চাবৰ বাবে আপোনালোকে অন্ততঃ কাৰেং হেমন্ত চেনেলত ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ প্ৰথম যিটো মোৰ চেনেল, সেই চেনেলটোত ৰোষ্টিং তথা ব্লগিং চাব যদি বিচাৰে, তেতিয়াহ'লে কাৰেং যিটো চেনেল আছে, কাৰেং চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডসকল, আজিলৈ ইমানেই। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। তেতিয়ালৈকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে। সকলোকে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় আই।